অলপমান কণ্ট্ৰলত থাকা গাড়ী চাড়ী ভাঙুৰৰ খাৱাই নাই আজি আমি আকৌ লগ পায়ে থাকিম। हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल NK Dayer ब्लॉग्स। तो माने আজি বিশ্বকৰ্মা তো বন্ধুসকল চাব পাৰে মানে কি আৰু বিশ্বকৰ্মা পূজা আমাৰ মানে প্ৰথম গাড়ী দিয়ে আৰম্ভ হৈ গ'ল। তো বাকি দিনটো ক'ত কেনেকৈ যায় নাজানো, প্ৰগ্ৰেম বহুত আছে। তো গোটেইখিনি আপোনালোকে চাই থাকিব। আৰু মানে ৰাতিপুৱা এনেদৰে মটৰেৰে মই প্ৰথম ফাৰ্ষ্ট টাইম উঠি কিনে গাড়ী চাড়ী ধোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু দিনটো ক'ত কেনেকৈ যায় বাৰু নাজানো। তো আপোনালোকে চাই থাকিব গোটেইখিনি A to Z। তো যোৱা কথা আছে আজি মানে মন্দিৰৰ ফালে। তো চাই লওঁ কি হয়, ক'ত কেনেকৈ কিদৰে ক'ত যোৱা যায়। তো আপোনালোকে চাই থাকিব। তো আমাৰ মানে আজি সৰুৰ পৰাও যাব গা ধুই আছে ফাইনেলি মোৰ লগত মানে দোকানত যাব বিচাৰি আছে। তো আজি লৈ যাম তাকো। তো চাই থাকক। মানে গাড়ী মানে কি আৰু মানে ধোৱা হ'লে আৰু কমপ্লিটলি হৈ গ'ল। তো এতিয়া মালা চালা দি আৰু যামগৈ আৰু। তো যাই আছোঁ আমি সকলোৱে বাহিৰে এনেকৈ দোকানত গুচি যাম। তো মালা চালা লৈ তাৰ পৰা এনেকৈ গুচি যাম। তো আপোনালোকে গোটেইখিনি চাই থাকিব ভিডিঅ'টো। আমি আজি এটা মানে প্লেন কৰিছোঁ লগৰকেইটাৰ লগত, যদি প্লেনটো মানে কেনচেল নহয় তো যাই আছোঁ এটা মন্দিৰত। তো গোটেইখিনি আপোনালোকে দেখা পাব ক'ত যাম, কি মন্দিৰত যাম। তো গোটেইখিনি চাই থাকিব। আৰু মানে চাই লওঁ যদি মানে বুঢ়া স্কচ মানে আমাৰ স্কচ ভাই তো যদি মানে যোৱা নাই চাওঁ ঢেকীপুৰাত যদি আছে তাক লগ কৰিম। আৰু ঘৰত যদি যোৱা নাই তাৰ লগতো আজি অকণমান আৰু ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব আৰু আগৰ ভিডিঅ'টোত গোটেই মৰম দিব। আৰু কেনে এটা আৰু ইফালে চাব পাৰে মানে চকী দি মানে মই সৰু সুৰাকৈ আৰু ইমান ডাঙৰ নহয়। তো মানে দুখন দোকান আছে ন আমাৰ। তো দুখন দোকানত মানে দিব লাগে যিহেতুকে। তো সৰু সুৰাকৈ আৰু ইমান ডাঙৰ নহয়। আৰু বাকী কাষতো এনেকৈ চলি আছে পূজা, গোটেইখিনি দেখাম বাৰু। তো কেনেকুৱা এটা মোৰ লগত আহি আজি ফাৰ্ষ্ট টাইম আহিছা মোৰ দোকানত, হা কেনেকুৱা লাগিছে? অকণ ডাইলগ মাৰি দিয়াচোন, তুমিতো মাৰি থাকা ন ডাইলগ। সেইদিনা যে গানটো মাৰিছিলা মাৰাচোন। আৰু কেনে এটা আৰু এটা মাৰ কিবা বেলেগ কি আছে মনত? ক'ৰফালে ছাগাল বেপাৰী আছে ন? কেনে এটা মৰি পৰা আহি আজি বহুত ভাল লাগছে না? চলি আছে আৰু বেছি নাই। প্ৰসাদ মানে ভাঙি দিলোঁ। তো আমাৰ বাবুক দিছোঁ খাবলৈ। কেনে এটা খাই লৈ খোৱা কি কৰি আছে জল্দি খোৱা। কেনেকুৱা লাগিছে? মজা দেই আৰু বুলি কওঁ। ইফালে বন্ধুসকল চাব পাৰে মানে দুৰ্গা পূজাৰ কাৰণে কাপোৰ অৰ্ডাৰ কৰিছিলোঁ, মানে দুটা পেণ্ট লং পেণ্ট। তো আহি গ'ল। আৰু বাকী আৰু আহি আছে চাৰ্টটো অৰ্ডাৰ কৰিছিলোঁ। তো এনেকুৱাই আৰু আজিৰ দিনটো এনেকৈ গ'ল। বাকী দোকানৰ পৰা আহি পালোঁ। তো বন্ধুসকল চাব পাৰে মানে লং পেণ্টটো হ'ল এইটো। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মানে ফৌজি পেণ্ট হয়, ফৌজি পেণ্ট। তো দেয়া তো এইটো আছে আৰু আনবক্সিং কৰাই নাই। তো আমাৰ বাবু কেনেকুৱা এটা তোমাৰ কাপোৰ ল'লা নে নাই দুৰ্গা পূজাৰ? হা লোৱা নাই? ল'বানে নাই? আৰু পূজাত এইবাৰ কি ফুল ধামাকা হ'বনে নাই? ধামাকা হ'ব না? কেনেকুৱা এটা দুই এষাৰমান কৈ দি এটা গান মাৰ দি, এটা গান মাৰি দে। খিচাৰি খাই আছা? কেনে এটা? মইতো খাৱাই নাই, তই খাই আছা। কেনে এটা কেনে লাগছি? ক'ত দিছি না? হা হেই লাজ কৰিছে নেকি? মজা কি তাৰমানে কি মোবাইলটো উলিয়াই কি মোবাইলটো উলিয়াই কি তো গাইছ এতিয়া মই গাড়ীৰ চাইবাত লগাই আৰু পেটলা আছে আৰু এতিয়া আমি যাবলৈ ৰেডি। তো গাইছ এতিয়া আমি যাই আছো। ক'ত যাই আছা মানে? হে নাযাবা হে
বাকী যি কি নহওক মানে বেলেগ আৰু গাড়ী দেখা পালেই হ'ল চলাও 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 মজা 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 কেনে এটা হা আজি মানে বিশ্বকৰ্মাত কেনেকুৱা এটা ধামাকা হৈ যাব পাৰে মোটামুটি দুটাই কৰিম না মিলি কিনে কৰিম হা মানে মোক এনেকে অপমানিত কৰি কিনে তুমি কলৈ যোৱা মানে কি কি গিলে তাৰ মানে অলপমান কণ্ট্ৰলত থাকা গাড়ী চাড়ী ভাঙুৰ খাৱাই নাই মই খাইছো না তই খাইছা দাঁতটো এনেকুৱাই আৰু তোৰ কেনেকুৱা চাওঁ কেনেকুৱা দা অলপ দেখে দি এ মজা 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 A few moments later. ফাইনেলি বন্ধুসকল চাব পাৰি ইফালে আমি খাই আছোঁ প্ৰসাদ আৰু ইফালেও খাই আছে প্ৰসাদ কেনে এটা মজা 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 আজি দিনটো মানে কি মজাতে গ'ল নেকি মজা মানে ধামাকা হৈ যাব গাইছে আৰু মানে গধূলি আছে নাগৰৰ নাম আছে তো ধামাকা তো আহি আছে ভিডিঅ' কাইলৈ ৰাতিপুৱা আহি যাব তো বাকী যি কি নহওক গোটেইখিনি দেখাম বাৰু তো A to Z আপোনালোকে চাই থাকক আজি আমি আকৌ লগ পাই গ'লো পায়ে থাকিম তো মানে স্কচ ভাই চলাই আছে গাড়ী তো নাই একো নাই তুমি ভয় নকৰিবা হা তো বাকী মানে স্কচ ভাইয়ে চলাই আছে গাড়ী আৰু ফাইনেলি তাকেই মানে গাড়ী এৰি দিছোঁ তো কেনে এটা পাই মজা মানে কেনেকুৱা এটা মানে মই গৈছিলোঁ ভিডিঅ'হঁতৰ ঘৰত তাত মানে ধামাকা পূজা চলি আছে তো মানে আজি গোটেই দিনটো আছে তাত ছোৱালী আছে তুমি যদি যোৱা বেয়া লাগে বাকী ভাই তুমি এটা কাম কৰা আমাৰ ইয়াতে থাকি যোৱা আজি অসমত মই আহিছো আমাৰ ভাই আহিছে আৰু মই অলপ পেটলা মোৰ নাম আছে পেটলাটো দে তুমি বেয়া নাপাবা না 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 আমি हम लोग मतलब पूरा मानता नहीं है আচ্ছা हम लोग ऐसा सोचते हैं चलो क्या है चलो हॉर्न मारो आगे बढ़ो तो बाकी हमारे यहाँ पर कितने तुम्हारा मन कोनो बात केनेকুৱা था বন্ধ কাম আছে हां দেশি क्या बेया नहीं কিবা মৰিছে নেকি হ'ব পাৰে কিন্তু আমাৰ পাত আহিছে পাত না নামাৰিবা এতিয়া পিছত মাৰিবা কিয় মাৰিবাৰ পিছত যেতিয়া নামিম এতিয়া নামাৰিবা প্লিজ এতিয়া মানে মোৰ গেছ হৈ আছে ন বমি চমি হৈ যাব পাৰে এনে চিকল খাই অলপতে বমি হৈছে আৰু বলা 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 বমি কিনে দেখা দিছা নাই দেখাই দিয়া এইবোৰ ইমান বেয়া বস্তু দেখাব নোৱাৰিলে চিকাৰ কিয় মায়াবিনী মোৰ মানে বিয়া পাতি কৰ মোৰ সেক্সি তো মানে বন্ধুসকল বিশ্বকৰ্মা পূজাও মানে খতম হ'ল বাকী ভিডিঅ'টো মানে দিনত শেষ কৰা নহ'ল তো ৰাতি শেষ কৰি আছোঁ তো মানে ভিডিঅ'টো বহুতখিনি বেছি দীঘলীয়া নকৰোঁ আৰু তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই